নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালেই আছে। আজি আমি আপোনালোকক দুটা নতুন আপডেট দিবলৈ আহিছোঁ। বন্ধুসকল, প্ৰথমটি আপডেট হৈছে বৰষাৰাণী বিষয়াৰ বিয়াখনৰ ওপৰত। আপোনালোকে সকলোৱে জ্ঞাত যে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিবাহ অহা 22 ফেব্ৰুৱাৰী তাৰিখে। বিয়াৰ তেওঁলোকৰ কিছু পৰম্পৰাগতভাৱে চলি অহা নিয়ম নীতি আৰম্ভ হৈছে। বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাহঁতৰ ঘৰত এতিয়া বিয়াৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। যোৱা দেওবাৰে তেওঁলোকৰ তামোল পাণ পেলোৱা নিয়ম সম্পূৰ্ণ হয় আৰু তেওঁলোকৰ কিছু নিয়মৰ মাজেৰে গৈ তেওঁলোকে অহা 22 ফেব্ৰুৱাৰী তাৰিখে ফাইনেলি বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিবাহ। বৰষাৰাণী বিষয়াৰ যদি বিয়াৰ ইনভিটেশ্যন কাৰ্ডখন আপুনি পাইছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে যদি আপুনি বৰষাৰাণী বিষয়াৰ ফেন হয় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আমি আপোনালোকক দ্বিতীয় আপডেটটিৰ বিষয়ে জনাবলৈ গৈ আছোঁ। দ্বিতীয় আপডেটটি হৈছে জ্ঞানদীপৰ ওপৰত। বন্ধুসকল, অসমৰ হেডহষ্ট নামে পৰিচিত এইজন ল'ৰাই 10 দিনৰ ভিতৰতে তেওঁৰ ইউটিউব চেনেলত 1 লাখ ছাবস্ক্ৰাইব সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। এইজন ল'ৰাই অসমত এতিয়া বহুতে জনপ্ৰিয়, বহুতে ভাইৰেল। এইজন ল'ৰাই ইউটিউব চেনেলৰ জৰিয়তে কিমান টকা ইনকাম কৰি আছে মান্থলি, নিশ্চয় আপোনালোকৰ জানিবলৈ মন যাব। আজি আমি আপোনালোকক এটা ছ'চিয়েল ব্লেড নামৰ ৱেবছাইটৰ জৰিয়তে তেওঁৰ ইনকাম দেখুৱাবলৈ চেষ্টা কৰিম। এইজন ল'ৰা অৰ্থাৎ জ্ঞানদীপৰ ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। তেওঁৰ মান্থলি কিমান টকা ইউটিউবৰ ফালৰ পৰা ইনকাম হৈছে প্ৰথমে আমি আপোনালোকক দেখুৱাই লৈছোঁ। জ্ঞানদীপে যোৱা মাহত ইউটিউবৰ ফালৰ পৰা কিমান টকা ইনকাম কৰিলে আমি আপোনালোকক দেখুৱাই ল'ব ওলাইছোঁ ছ'চিয়েল ব্লেড নামৰ এটা ৱেবছাইটৰ জৰিয়তে। এয়া আপুনি দেখি আছে, তেওঁ যোৱা মান্থত $385 ইনকাম কৰিবলৈ সক্ষম হৈছে। $385 যদি আমি ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰোঁ 28,081 টকা আৰু 13 পইচা তেওঁ যোৱা মাহত অৰ্থাৎ জানুৱাৰী মাহৰ ইউটিউবৰ ফালৰ পৰা ইনকাম কৰিছে। বন্ধুসকল, জ্ঞানদীপৰ ইউটিউবৰ মান্থলি ইনকাম চাই আপোনালোকৰ কেনেকুৱা লাগিল তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। জ্ঞানদীপৰ এতিয়াও তেওঁ গুগল ভেৰিফিকেশ্যন কোড অৰ্থাৎ যিটো ইউটিউবৰ ফালৰ পৰা লেটাৰ পঠিয়াই দিয়া হয় 6 ডিজিটৰ কোড এটা, সেইটো এতিয়ালৈকে তেওঁ ৰিচিভ কৰা নাই। যেতিয়া তেওঁ ৰিচিভ কৰি ভেৰিফাই কৰি লয় তেওঁৰ ইউটিউব চেনেলটি, তাৰ পৰা তেওঁলোকে জ্ঞানদীপে ইউটিউবৰ ফালৰ পৰা পে'মেণ্ট ৰিচিভ কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ইমান নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।